জামুগুৰিত শিক্ষকৰ খাদ্য সামগ্ৰী বিতৰণ। গোলাঘাট জিলাৰ জামুগুৰি আৰক্ষী থানাৰ অন্তৰ্গত ২ নং জামুগুৰি গাঁৱৰ নিবাসী তথা লক্ষীপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সোমেশ্বৰ বৰুৱাই দেওবাৰে প্ৰায় ১০ ঘৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে। শিক্ষক বৰুৱাই চাউল, দাইল, মিঠাতেল, নিমখ, পিঁয়াজ, আলু, চাবোন আদি বিতৰণ কৰে। শিক্ষকজনৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে শলাগ লৈছে। নিউজ ডেস্ক, প্ৰতিদিন টাইম। মই শ্ৰী সোমেশ্বৰ বৰুৱা, লক্ষীপুৰ মধ্য ইংৰাজী বিদ্যালয়ৰ সহ শিক্ষক। আমাৰ সন্মানীয় মাননীয় শ্ৰীযুত হিমন্ত বিশ্ব ডাঙৰীয়া, বিত্তমন্ত্ৰী, স্বাস্থ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ উপদেশ মানি মই আমাৰ ওচৰ চুবুৰীয়াৰ কেইজনমান লোকক যি পাৰোঁ সামান্য আহাৰ যোগান ধৰিছোঁ। আপুনি কি বস্তু দিছে? মই আজি যোগান ধৰা বস্তুৰ ভিতৰত চাউল, দাইল, মিঠাতেল, পিঁয়াজ, আলু আৰু একোডোখৰকৈ চাবোন, হাত ধুবৰ বাবে চাবোন যোগান ধৰিছোঁ। আপুনি কোন স্কুলত কৰে? মই লক্ষীপুৰ মধ্য ইংৰাজী বিদ্যালয়।